নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভালনে? মই আজি তোমালোকৰ অনলাইন ক্লাছ আৰম্ভ কৰিবলৈ ওলাইছো। আজি মই তোমালোকৰ ক্লাছ 1ৰ ইংলিছৰ যে মই তোমালোকক আজি যে ভেজিটেবলছ তাৰ পিছত বাৰ্ডছ নেম আৰু এনিমেলছ নেম তোমালোকক পঢ়াই দিম। সেইমতে তোমালোকে পঢ়ি যাবা, ঠিক আছে? যে ইয়াৰ আগতে মই তোমালোকক ফ্ৰুটছ নেম শিকাইছিলো, তোমালোকে শিকি গৈছা হয় নাই? যে আজি মই তোমালোকক ভেজিটেবলছ পঢ়াই দিছো। চাবা, ভেজিটেবলছ মানে হ'ল পাচলি। আমি পাচলি জানে, আমি যিবিলাক আমি চব্জি হিচাপে খাওঁ হয়নে, সেইবিলাকৰ ছবিও ইয়াতে দিয়া আছে আৰু ইংৰাজী নামবিলাকো দিছে। সেইমতে মই তোমালোকক পঢ়াই গৈছো আৰু তোমালোকক পঢ়ি যাবা, ঠিক আছে? ইয়াতে কি দিছে? ভেজিটেবলছ। এটা প্ৰথম কি দিছে? এ পটেটো, এ টমেটো, এ কেবিজ, a cauliflower and onion, a chili. মানে পটেটো মানে কি? আলু, টমেটো মানে বিলাহী, কেবিজ মানে বন্ধাকবি, কলিফ্লাৱাৰ মানে ফুলকবি আৰু অনিয়ন মানে হ'ল পিঁয়াজ আৰু চিলি মানে হ'ল জলকীয়া। ঠিক আছে, মই আকৌ পঢ়াই দিছো। চাবা, a potato, a tomato, a cabbage, a cauliflower and onion, a chili. Akabar saba, a potato, a tomato, a cabbage, a cauliflower and onion, a chili. So this time ki dise sa birds, hane? Ami to janle chorair naam, tothapi ami ingraji koi goisu ki ase saba. Yate tumalokor 108 পৃষ্ঠাত আছে, 108 পৃষ্ঠাত আছে তোমালোকৰ বাৰ্ডছ নেম মানে চৰাইৰ নাম। কি আছে চোৱাচোন, ইয়াতে এ পিজন, এ পিজন, এ স্পেৰো, এ হক, এ ক্ৰো, এ আউল, এ ডাক। মানে এই পিজন মানে হ'ল কি? পিজন মানে পাৰ চৰাই, স্পেৰো মানে ঘৰচিৰিকা, হক মানে হক যে চৰাই আছে, হক বুলি কওঁ বা আমি হেন চৰাই বুলিও ক'ব পাৰো হয় নাই? তাৰপিছত ক্ৰো, ক্ৰো মানে কাউৰী, আউল মানে ফেঁচা, ডাক মানে হাঁহ। মাকৰ পৰা দিছো চাবা, এ পিজন, এ স্পেৰো, এ ক্ৰো, এ হক, এ আউল, এন আউল মানে আউলৰ আগত এন হ'ব, এ ডাক। আকৌ চাবা, এ পিজন, এ স্পেৰো, এ হক, এ ক্ৰো, এন আউল, এ ডাক। ঠিক আছে, তোমালোকে ধুনীয়াকৈ ঘৰত পঢ়িবা আৰু এই নামবিলাক তোমালোকে মুখস্থ কৰিবা। ইয়াৰ পিছত চোৱা কি আছে, 109 পৃষ্ঠাটোত কি দিয়া আছে? এনিমেলছ মানে জন্তুৰ নাম হয়নে? চাবা, মই পঢ়াই দিছো, তোমালোকে এই পৃষ্ঠাটো উলিয়াই ল'বা। কি আছে? এ লায়ন, এ মাংকি, এ কাউ, এ জিৰাফ, a goat, a horse. Ako ba saba? A lion, a monkey, a cow, a giraffe, a goat, a horse. Lion মানে কি? সিংহ, monkey মানে বান্দৰ, cow মানে গাই গৰু, জিৰাফ, জিৰাফ মানে জিৰাফে, যিটো মানে জন্তুৰ ভিতৰত ওখ জন্তু না, মানে কি আটাইতকৈ ওখ জন্তুটোৰ নাম কি হ'ল? জিৰাফ। এ গোট, গোট মানে ছাগলী, হৰ্চ মানে ঘোঁৰা। আকৌ বাৰ মই পঢ়াই দিছো, তোমালোকে পঢ়ি যাবা। এ লায়ন, এ মাংকি, এ কাউ, এ জিৰাফ, এ গোট, এ হৰ্চ। ঠিক আছে, এনেদৰে তোমালোকে ঘৰত পঢ়িবা। আজি মই তোমালোকক কি কি পঢ়াই দিলো, যে মই তোমালোকক আজি ভেজিটেবলছ আৰু বাৰ্ডছ এনিমেলছ তোমালোকক পঢ়াই দিলো। সেইমতে তোমালোকে ঘৰত ধুনীয়াকৈ পঢ়িবা আৰু পাৰিলে এই নামবিলাক তোমালোকে ঘৰত লিখিবা আৰু লিখি মোক দেখুৱাবা, ঠিক আছে? আজিলৈ তোমালোকৰ ক্লাছ ইয়াতে সমাপ্ত কৰিলো। নমস্কাৰ।